चिरां जिल्ला पुलिस बिफाननि बिथोन बायदियै रुनिकाटा पुलिस थानाया सांग्रांथि हाबाफारि लायो। उन्दै बैसोआव हाबा जानाय, फेग्रा मुवा आरो ड्राग्स बाहायनाय, मानसि लांखारनाय बायदि समाजनि बेरेखा एबा आयेन बेरेखा खामानिफोरखौ गैया खालामनो थाखाय मोनसे गोनांथार हाबाफारिनि गेजेरजों सांग्रांथि होदों चिरां जिल्ला पुलिस बिफाननि बिथोन बायदियै रुनिकाटा पुलिस थानाया। बे हाबाफारियावनो बाहागो लादोंमोन चिरां जिल्ला पुलिस बिफाननि एसपि प्रानजित बरा, रुनिकाटा पुलिस थानानि बिबानगिरि, गोबां पुलिस मावसुमाफोरा। लोगोसे ओनसोलनि जानानै 14 नं चिरां दुवार इउपिपिएल ब्लक कमिटि आफादगिरि बिरदाव मुसाहारिजों लोगोसे दोलो आरो ओनसोलनि गोबां मेलेमजिबि सुबुंफोराबो बाहागो लायो। সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিওঁ। আজি ৰুনিকাটাত আমি এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ঠিক এনেদৰে চিৰাং জিলাৰ বিভিন্ন স্থানত আমি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰি যাম। আমি সকলোকে এয়াই অনুৰোধ জনাওঁ যে ড্ৰাগছ সেৱন বা ড্ৰাগছ সৰবৰাহৰ কিবা খবৰ পালে, লগতে বাল্য বিবাহৰ যোজা চলি থকা কিবা খবৰ পালে আপোনালোকে লগে লগে আমাৰ পুলিচ থানাত জনাওক আৰু আমি আইনগতভাৱে ব্যৱস্থা ল'বলৈ চেষ্টা কৰিম। ইমানখিনি সজাগতা কৰাৰ পিছতো দেখা গৈছে বাল্য বিবাহ আমাৰ চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত যোৱাকালি এটা বাল্য বিবাহ ধৰা পৰিছে। কি ক'ব এই সন্দৰ্ভত আসলে কি ক'ব? হয়, এই সন্দৰ্ভত আমি যাৱতীয় ব্যৱস্থা অলৰেডি গ্ৰহণ কৰা হৈছে, এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। আৰু স্যাৰ আপোনালোকৰ চিৰাঙৰ পৰা কিবা হেল্পলাইন তেনেকুৱা আছে নেকি, ড্ৰাগছ বা বাল্য বিবাহ তেনেকুৱা চিৰাঙৰ পৰা যদি তেনেকুৱা প্ৰশাসনৰ হেল্পলাইন থাকে? হয়, আমাৰ ছ'চিয়েল মিডিয়া পেজ আছে, ফেচবুক আছে, আমাৰ টুইটাৰ হেণ্ডেল আছে। তাত আমাৰ যিকোনো ব্যক্তিয়ে খবৰ দিব পাৰে আৰু যদি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰিব বিচাৰে তেতিয়াহ'লে আমাক তেনেকৈও জনাব পাৰে। তেওঁলোকক আমি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰা হ'ব। সকলোলৈ নমস্কাৰ যাচিছোঁ যে আমাৰ চিৰাং জিলা প্ৰশাসন লগতে আমাৰ ৰুনিকাটা থানাৰ সহযোগত আজি এটা বাল্য বিবাহ আৰু আমাৰ ড্ৰাগছ যিখিনি আমাৰ মাজত বহুত বেয়া পৰিৱেশ আহি আছে, সেই কাৰ্যসূচী লৈ এতিয়া সেইটো কেনেকৈ ৰোধ কৰিব পাৰে, কেনেকৈ বন্ধ কৰিব পাৰে, সেই দিগৰ নিশ্চয় সজাগতা আমি ৰুনিকাটাত দেখিবলৈ পাইছোঁ। আমি খুব আনন্দিত হৈছোঁ যে আমাৰ অঞ্চলত তেনেকুৱা বাল্য বিবাহ আৰু লগতে ড্ৰাগছ তেনেকুৱা বহুত পৰিমাণত আগবাঢ়ি আছে। সেইটো ৰোধ কৰিবলৈ হ'লে নিশ্চয় আমি এটা সজাগতা প্ৰয়োজন বুলি আমি ভাবিছোঁ। এইটো সজাগতা আসলে পুলিচ বিষয়াসকলে নল'ব, এইটো ৰাইজক সজাগ হ'ব লাগিব। এই হিচাপত আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আপুনি কি ক'ব আসলে কেনেকুৱা মাধ্যমবিলাক ল'লে নিৰ্মূল কৰা সম্ভৱ হ'ব? আমি সেইটোকে ক'ব লাগিব যে পুলিচ প্ৰশাসন হিচাপে তেখেতসকলে বহুত চেষ্টা কৰি আছে আৰু আমাৰ ৰাইজ হিচাপে এজন নাগৰিক হিচাপে সেইটো দিগত নিশ্চয় আমি ভালকৈ সজাগতা হ'ব লাগিব। সজাগতা নহ'লে আমাৰ ভৱিষ্যত ধ্বংস হ'বলৈ গৈ আছে। আমি দেখিবলৈ পাইছোঁ আমাৰ এতিয়া বৰ্তমান যিসকল ল'ৰা ছোৱালী তেখেতসকলে বহুত বেয়া পালি দি গৈ আছে। আমাৰ দেউতাসকলক বা ছিনিয়ৰ মানুহবিলাকৰ যিখিনি ভাষণ বা এডভাইচ সেইটো তেখেতসকলে ল'ব নিবিচাৰে। সেইটো কাৰণে আমি আশা কৰিছোঁ যে গাৰ্জেন হিচাপে নিশ্চয় আমি সজাগতা হ'ব লাগিব। সেইটো দিগত নিশ্চয় আমি কেনেকৈ বা ৰোধ কৰিব পাৰে সেই দিগত নিশ্চয় আমি একেলগে বহি আলোচনা কৰি সেইটো ৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা নিশ্চয় থাকিব লাগে।